ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। কি খবৰ চবৰে? আশা কৰং চবে ভালে আছে। মইতো ভালে আছোঁ। 8:22 আৰু মই জাষ্ট গা পা ধুই আহিলোঁ। ভাবিলোঁ ডেইলি ভ্লগ এটাকে শ্বুট কৰং। তো আজি দিনটো কি কৰং কি নকৰং মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম যিমান পাৰোঁ। তো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰং। ৰাতিপুৱা ধোৱা বাচনখিনি মানে অলপমান চিজিল কৰং আৰু গৰম চাহ খাং কাৰণ ঠাণ্ডাও বহুত। আপোনালোকৰ ফালে ঠাণ্ডা কেনেকা জনাবচোন গাইজ। খিৰিকীখন খুলি দিওঁ। গুড মৰ্ণিং টু অল। চাহ বনাম। হেইয়া মই আহি গ'লোঁ। ইফালে আছে বৰা চিৰা আৰু চাহ। মই এনেকৈ খাই বহুত ভাল পাওঁ। আৰু ইফালে হ'ল ৰাতিৰ ফুলকবি আৰু লাবৰা। এনেকৈ খাই গাইছ মোক জনাব নাপাহৰিবি কাৰণ মই বহুত ভাল পাওঁ এনেকৈ খাই। মজা। বেঙেনা আলু লাবৰা। ৰাতিপুৱাৰ আহাৰ আপোনালোককতো কি দুখাম চিধা এইবাৰ খাৱা দাৱাৰ পাছতহে লগ পাম না কি কৈছ গাইজ। মই এইখিনি কৰি লওঁ। এইফালে ৰং দিয়া কাম চলি আছে। দিছ ইজ সমৰজিত হাই কৰ্ড কি যে একবাৰ হাই কৰি দে। তো আমি যাই আছোঁ লাফাবাৰী লাফা চিঙাবা। মই আজি আপোনালোকক এটা গানো গিয়াই শুনাম। ঋষা ভৰদ্বাজৰ এইকেইদিন পূৰা ট্ৰেণ্ডিং চং হৈ আছে। যিহেতু বাৰীত আছোঁ শাক পাচলি চিঙাবা তো সেই গান গোৱাটো গিয়াবা লাগবই নহয় এতিয়া কি গাইছ। সেইখিনি ময়ো আগে যাই আছে। একদম বান্দৰৰ উৎপাত এইকেইটা। কালি মই আহিছিলোঁ একবাৰ লাফাবাৰী চাবা তো বাছবাৰীতে উঠিয়া আছিল জকাই আৰু লাঠি নলোৱা কৰি আহিলে বহুত ভয়। এইয়া ওলকবি এনেহেন অৱস্থা। এনেহেন হ'লে কেনেহেন হ'ব? এইখিনিতো অৱস্থাই নাই। এইয়া লাফাবাৰী লাফা। এয়া হ'ল ধুনীয়া। গান আৰম্ভ কৰোঁগে নাকি বাৰীতে থাকাতে নহ'লে অলপমান নিমিলিব কত। বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক ৰূপতে মায়াৰ জাল হাতে কামেও ভাল বাচিব জানো ফুল পাতি লৈ তাঁতৰ শাল মৰমে টানিছে মোক ইফালে টানিছে মোক সিফালে কিনো কৰিম ক তোকে মই ভাবিছোঁ মোৰ আপোনজন তোকে দিলোঁ হিয়াখন আকোৱালি ল বিয়লি বিলতে জাকৈখন বাম খালৈতে ভৰাই মাছকেইটাকে পাম চেনাই ধন হৈ বহি থাক তোক এগৰা খুৱাই মই এগৰা খাম। থেংক ইউ।
আহিলোঁ বাৰীৰ পাৰে লাফা আনিলোঁ, কচু আনিলোঁ, ধনিয়া আনিলোঁ। তাৰপাছত এইবাৰ অলপ সময় দাদাৰ বোলে বন্ধু আহে তো পিঠাগুড়ি গলাই থলোঁ, তেল পিঠা বনাম, আহিলে গৰম গৰম বনাই খুৱাম। বৰ্তমান মই সেইখিনি গলাই থৈয়া এইবাৰ গ্ৰাফ কৰিম ফুল, এই ফুল গ্ৰাফ কৰিয়া তুলিম, আপোনালোককো শ্বেয়াৰ কৰিম, আপোনালোকে ইচ্ছা কৰিলে তুলিব পাৰে। তো মই কামত লাগোঁ। তো হ'ল এইখিনিয়ে ফুলখিনি, আপোনালোকক এটা ফটো দেখাই আছোঁ, চাওক। দে গিয়া ভাল লাগছে মজা আজই নাচনি মজা দিছা দে মই আহিলোঁ হালত, এইবাৰ অলপমান হাল গৰাং। এইয়া ইফালে এখন হ'ল, এইবাৰ এইখন আৰম্ভ কৰোঁ। তো এইখিনি পুলিখিনি দিয়া আছোঁ, এইগতক পুলি বুলি কয়, আমি পুলি বুলি কওঁ। আৰু এইবাৰ ফুল চুল তুলিম, আৰু এইগো ফুল মই আনি লৈছোঁ, এইগতকে তুলিম ফুল। তো অলপমান গৰাই লওঁ। লাবুৰি লাফা আৰু সিহঁৰ কাঁচা চাটনি, ইগো হ'ল ভাত, ইগো হ'ল কচু শাক, আৰু ইগো হ'ল হাঁহৰ মাংস ভাজা। তো এইবাৰ খাং আমি। ইগো হ'ল চুজি। তো মই আপোনালোকৰ লগত আজি এটা বস্তু শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, সিগো হ'ল আলু কণীৰ চপ, ডিমাৰ। মই এতে আলু আৰু ডিমাকো উহা দিছোঁ, 3টা চিটি মাৰিলে মই নুমাই থ'ম। আৰু এতিয়া মই বেচন মানে যিগো এটা মিক্স হ'ব, পনীয়া পনীয়া টাইপৰ, সেইগো বস্তু মই এতিয়া মিক্স কৰি আছোঁ। ইগো হ'ল এতিয়া ইগো বেচন দিছোঁ, এতিয়া নিমখ দিছোঁ, হালধি দিছোঁ, তাৰপিছত চুজি দিম, আৰু দিম গুড়া জলকীয়া। তাৰপিছত আপোনালোকক দেখাই থাকিম, চাই থাকিব। এইয়া 1 চিটি মাৰিল। এনেকৈ বহুত অসুবিধা হয় দেই এখন হাতে কৰবা। এইবাৰ দিম চুজি, নিমখ, হালধি, চুজি, জিৰা দিছোঁ, আৰু এই 2টা চিটি মাৰিল। তো এতিয়া দিবা ওলাইছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ, বেছি নহয় অলপ, এইখিনি। তো আলু বইল হৈ গেল, কণীও বইল হৈ গেল। ইফালে ময়ো আলুৰ চালটা উদৰাব লাগছে, আৰু এইখিনি ধুনীয়া কাটি দিছোঁ, আৰু মিঠাতেল অলপমান।
মানে পিটিকা টাইপ এটা কৰি ল'ম আৰু সোৱাদ অনুসৰি নিমখ ধুনীয়াকৈ একদম মিহি কিন্তু বুজিছা মিহিকৈ পটকাব লাগিব একদম যাতে এই দি আঙুলি দি এনেকৈ ওলায় এইগিলাখনেদি এনেকৈ যাতে ওলায় তো লাষ্টত মই এতিয়া মিক্স কৰিম সানিম মানে মই এনেকৈ আগতে কৰি পোৱা নাই বেলেগ ষ্টাইলত কৰিছোঁ আজি মানে এইবোৰ এটা নতুন কৰি ট্ৰাই কৰি চাম আৰু কেনেকৈ বনাই মই ইমান ভাল কৰি নাজানো হাতত অলপ এনেকৈ তেল লৈ ল'ব লাগিব লাড্ডু বনাব লাগিব ये 30 देना पड़ेगा एटू फिलहाल এনেকে ৰাখি দিম বাকি কইটাও এনেকে বানাম মই গোটেইখিনি তো গাইজ ইফালে কেমেৰা ইফালে মোৰ ফালে ঘূৰাই দে তো ইকোটা হল এবাৰ ইকোটা এর ভিতৰত ডিমা আছে তো এবাৰ ইগো মই এই বেসনত ডুবাম তাৰ পাছত কেৰাহীত দিম এই গল তো আমি চা খাবা বহিছোঁ এইয়া আমাৰ প্লেট এই গহল চপ আৰু এই গহল পিঠা আৰু কণী মানে আলু অলপমান কম হ'ল তো সেইকাৰণে মানে কণী এনেকৈ খালোঁ আৰু এই গহল আদা দিয়া লাল চাহ তো খাই লওঁ আমি আজিৰ দিন কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ' ভাল লাগিল তেনেহ'লে বহুত ধন্যবাদ আৰু এটা লাইক কৰবাও নাপাহৰিবি আৰু কোনোদিন যদি এনেকৈ ডিমাৰ চব বানাই খোৱা নাই কণীৰ চব তো নিশ্চয় একবাৰ ট্ৰাই কৰবি ভাল লাগছে খায়া থ্যাংক ইউ ফৰ ৱাচিং বাই বাই